Hello everyone, welcome back to my channel. আজি আপোনালোকৰ মাজত লৈ আহিছো ভাতকেৰেলাৰে এটা ৰেচিপি। এয়া আমাৰ ঘৰৰে ভাতকেৰেলা হয় আৰু মায়ে চিঙি আছে। বহুতে বাৰু ভাতকেৰেলা বেয়াই পায়, ময়ো বেয়াই পাওঁ বাৰু, কিন্তু এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয় আৰু নোখোৱা সকলেও এবাৰ হ'লেও খাবই। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ভাতকেৰেলা কেইটা আনি মায়ে এতিয়া চেলাই আছে। এতিয়া ভাতকেৰেলা কেইটা দুফাল কৰি লৈছোঁ আৰু এইখিনি এতিয়া কুকাৰত ভালদৰে সিজিবলৈ দিম। অলপ নিমখো এড কৰি দিছোঁ ইয়াতে আৰু এইখিনি এতিয়া ভালদৰে সিজিবলৈ দিম। আৰু এয়া সিজি যোৱাৰ পিছত এইখিনি অলপ ঠাণ্ডা কৰি লৈছোঁ। তাৰপিছত ইয়াৰে মাজৰ যিখিনি পৰ্চন আছে সেইখিনি ভালদৰে উলিয়াই লৈছোঁ গোটেইখিনিৰে। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দি লৈছোঁ। তাৰপিছত সেই উলিয়াই লোৱা অংশখিনি তেলত দি লৈছোঁ। লগতে ইয়াত আদা নহৰু অলপমান আৰু নিমখ হালধি এড কৰি দিছোঁ। তাৰপিছত এটা বইল কৰি লোৱা আলু অলপ মেছ কৰি ইয়াত দি দিছোঁ আৰু এইখিনি এতিয়া ভাজি ল'ব লাগিব। আৰু এইখিনি ভজা হৈ যোৱাৰ পিছত মই এতিয়া ভাতকেৰেলা কেইটাত সেই ভজা মিশ্ৰণটো ভালদৰে সুমুৱাই দিছোঁ গোটেইকেইটাতে। আৰু এতিয়া এটা পেষ্ট বনাই ল'ব লাগিব, যাৰ কাৰণে মই অলপমান চাউলৰ গুড়া লৈছোঁ আৰু তাত হালধি নিমখ আৰু অলপমান ৰেড চিলি দি মিলাই লৈছোঁ গোটেইখিনি। এইখিনি মিক্স কৰা হৈ গ'ল আৰু এইখিনি বেছি ডাঠো নকৰিব আৰু বৰ বেছি পাতলো কৰি নিদিব। এতিয়া সেই মিশ্ৰণটো মই গোটেই কেইপিচ ভাতকেৰেলাৰ ওপৰতে ভালদৰে দি ল'ম। এতিয়া সেইখন কেৰাহীতে মই তেল গৰম হ'বলৈ দিছোঁ। এতিয়া এপিচ এপিচকৈ গোটেইখিনি ভাতকেৰেলা ভালদৰে ভাজি ল'ব লাগিব, যেতিয়ালৈকে ভালদৰে ৰং এটা আহি নাযায়। আৰু এতিয়া এইখিনি ৰেডি হৈ গ'ল। যদি আপোনালোকে কেতিয়াও এনেকৈ খাই চোৱা নাই তেনেহ'লে এবাৰ নিশ্চয়কৈ চাব। বিশেষকৈ ভাতকেৰেলা বেয়া পোৱা সকলেতো খাই চাবই, বহুত টেষ্টি হয়। আৰু আজি এয়া মই গোলাপ জামুন বনাইছিলোঁ, খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে যদি ৰেচিপিটো চাব বিচাৰে তেনেহ'লে তলত কমেণ্ট কৰি দিব, মই ৰেচিপিটো দি দিম। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।